Hello guys, এইকেইদিন যতে ততে মিনা বজাৰ হৈয়ে আছে আৰু আমাৰ লখিমপুৰতো হৈ আছে আৰু আমাৰ লখিমপুৰৰ মিনা বজাৰ হৈ আছে আমি নুচুৱাকৈ থাকিম হ'বই নোৱাৰে আৰু সেই বুলি ভাবি মই আজি ওলালো মিনা বজাৰ চাবলৈ আৰু মই অকলে নহয় মোৰ লগত ওলাইছে মামা আৰু মামী গতিকে আমি তিনিওটাই লগ হলো আৰু টিকেট কাটিলো আৰু ভিতৰত আহিলো আৰু এইবোৰ ভিতৰৰ দৃশ্য ভিতৰত সোমাইতো প্ৰথমে ইফালৰ পৰা সিফালৈ চকু সিফালৰ পৰা ইফালৈ চকু এফালে যদি খেলা বস্তু আৰু আনফালে যদি দোকানবোৰ থাকে চকু নাযাবনো কিয় মিছা কৈছো যদি তোমালোকেই চাই লোৱা এইবোৰ 11 মান কাপ প্লেটৰ দোকান বাকিখিনি নকওঁ বাকিখিনি তোমালোকেই চাই লোৱা আৰু আমি কিটাই যিকোনো বস্তু চাই মিলি অলতলো ঘূৰি আছিলো আৰু এতিয়া ভাবিলো চকৰিটোতে উঠো অলপ চকৰি উঠাৰ আগত টিকেট কাটিব লাগিব আৰু টিকেটটো কাটি ললো আৰু মই অকলে নথো মামা আৰু মামীও উঠে আৰু এইটো টিকেট মামা আৰু মামী গৈ চকৰিটোত বহি ললে আৰু ময়ো গৈ এতিয়া বহি ল'ম Hello guys, today I did bohila. Pura tanke dhoribo লাগিব আৰু তোমালোকক দেখাব কাৰণে মোবাইলটো লৈ থাকিব লাগিব মোবাইলটো লৈ নাথাকিলে মানে কি হয় তোমালোকক ভিডিওটো ভালকে দেখাব নোৱাৰিম আৰু ইয়া ঘূৰিবলৈ আৰম্ভ হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল এতিয়া মোবাইলটো ভালকে ধৰিব লাগে এই চকৰিটো উৰি থকা সময়ত যদি কোনোবাই মোবাইল লৈ ভিডিও কৰি থকা সাৱধানে কৰিবা কাৰণ মোবাইলটো পৰি যাব পাৰে বহুত সাৱধানে ভিডিও কৰিব লাগে বগা চাৰ্ট পিনি মোবাইলটো যে লৈ আছো এইটোৱে মই মোবাইল কিন্তু গাইস বহুত টানকে ধৰিছো দেই মোবাইল বহুত টানকে ধৰিব লাগিব আৰু এইফালে মামা আৰু মামী এনেকুৱা পাক দিয়ে ইয়াত উঠাকিটাহে গম পায় অকল তাত বহি থাকোঁতে আৰু ঘূৰি থাকোঁতে দেখিবলৈ যিমান টান হয় আৰু বাহিৰৰ পৰা দেখিবলৈ তাতকৈ টান হয় হেল্ল' গাইস মই ভিডিও কৰিছো দেই সাবস্ক্ৰাইব কৰি লওক এই চকৰিটোত সম্পূৰ্ণ 2-3 মিনিট মান ঘূৰাই আৰু ঘূৰাই এতিয়া ৰখাই দিলে আৰু এতিয়া নামিলো আৰু মই সুধিছিলো এইফালে নে যাব লাগিব সেইফালে তেখেতে ক'লে সেইফালে মোৰ অলপ খেলিমেলিয়ে লাগি গৈছিল হ'ব আৰু দে এতিয়া নামি দিলো মোৰ বাৰু নমা হৈ গ'ল মামা আৰু মামী কেনেকুৱা লাগিল সুধিছা এবাৰ কেনেকুৱা লাগিলে মাথা ঘূৰাইছিলে নি নাই এইবিলাক সৌভাগ্য নহয় এইটো বস্তু বহুতে খাই মুখৰ পৰা ধোঁৱা উলিয়াই নাকৰ পৰা ধোঁৱা উলিয়াই ষ্টেটাছত লগাই আছে ভাবিলো আজি আমিও খাই চাওঁ সেই বুলি ভাবি ডাইৰেক্ট দোকানখনলৈ আহিলো আৰু এইবোৰ ইমানবোৰ কাপ আছে তাৰ ভিতৰত এটা বনাই দিব ক'লো ফ্লাস্কটোৰ ভিতৰত কি আছে নাজানো আৰু সৰু কাপটোলে বাকি দিছে আৰু তাৰ পৰা 11 মান ধোঁৱা ওলাইছে আৰু ইয়াৰ দামকেইটা লিখি থোৱা আছে 50 টকা 60 টকা নামটো নাজানো নামটো কিবা আনকমন দাদাকেইজনক সুধি চালো নামটো কি দাদা কি বস্তু বুলি কয় এই বস্তুটোৰ নাম কি ন দাদাজনে নামটো ক'লে কিন্তু কি বুলি ক'লে মই পাহৰিয়ে থাকিলো মানে মই ভালকে নুশুনিলো ইমান হুলস্থুল আৰু যিটো নাম ক'লে মোৰ মুখতো নুফুটে পটককে কাপটো বনাই হ'ল আৰু দিলে খাই চাওঁ কেনেকুৱা লাগে আৰু এইফালে এখেতে মুখত একদম সিগাৰেটৰ ধোঁৱা ওলোৱা নিচিনা লাগিছে আৰু এইফালে একেট মানে আগে পিছে খাই পোৱা নাই যে সেইবাবে প্ৰথম খাইছে কিবা লাগিছে মোৰ কিন্তু বহুত হাঁহনিহে উঠিছে মই খাই চাওঁ এতিয়া খাই চালো খাই কিন্তু ইমান ভাল নালাগিল 10 টকীয়া নে 5 টকীয়া চকলেটটা আৰু তাৰ ভিতৰত কি বস্তু দি দিয়ে নাজানো অকল তাৰ ভিতৰৰ পৰা ধোঁৱাটো ওলাই সেইটোৱে তাতে 50 টকা লয় মই কিন্তু এই বস্তুটোৰ বিষয়ে বেয়াকৈ ক'ব যোৱা নাই মানে কিছুমানে যদি খাবলৈ মন যায় খালেই হ'ল আৰু আমাৰ মনৰ ভাৱটোৱে হৈছে এইটো বস্তু খোৱা সলনি কিবা বস্তু এটা কিনি ল'বা তোমাৰ লাভ হ'ব বস্তুটোত একো নাই মানে অকণমান ধোঁৱা অকণমান ওলাব সেয়াই আৰু আমি তিনিওটাই মিনা বজাৰ বুলি চাবলৈ আহিলোঁ বহুত ফূৰ্তি কৰিলোঁ আৰু এতিয়া ভাগৰ লাগিছে এতিয়া ঘৰত আহিলোঁ ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ ছাবস্ক্ৰাইব কৰি ল'বা বাই